আমি আজি ক'ত আহি আছোঁ? আজি আমি তলাতল ঘৰ মানে অৰ্থাৎ কাৰেংঘৰ, আহোম ৰজাৰ দিনৰ ৰাজপ্ৰসাদ কাৰেংঘৰ চাবলৈ, হয় নহয়? তেতিয়াহ'লে আমি একবাৰ তাকেতো আমি আজিকালি ৰাজপ্ৰসাদ বুলি ক'ব পাৰোঁ ন, বা নহ'লে আমি সচিবালয় বুলিও ক'ব পাৰোঁ আজিকালি হেৰিয়ৰ ভাষাত একেবাৰে। ইয়াতে মানে কি হয়, আহোম ৰজাসকল আছিলে ন, ডা ডাঙৰীয়াসকল আছিলে। কি হয় ইয়াত এজন গাইড পাম আমি, যিজনক আমি সোধা পোছা কৰিম কথা কিছুমান। ব'লা তেতিয়াহ'লে আগবাঢ়ি যাওঁ। নমস্কাৰ, আমি তলাতল ঘৰৰ যিটো কক্ষত উপস্থিত হৈ আছোঁ, এই কক্ষটো আচলতে কি হয় বা এইখিনি কি হয় মানুহে জানিব মন যায়, হয় নে নহয়? সেই কথাখিনি আগবাঢ়িয়ে আমি আজি আৰম্ভ কৰিছোঁ। এই অংশখিনি মন্ত্ৰণা কক্ষ বুলি কোৱা হয়। সেই অংশবিলাক দেখিছে, সেইবিলাক হৈছে দেৱপৃষ্ঠ হয়। এইবিলাক এইবিলাক কি বস্তু, কি থৈছিল, এইবিলাক হৈছে দেৱপৃষ্ঠ বুলি কোৱা হয়। এতিয়া কথা হ'ল, মন্ত্ৰণা কক্ষৰ কথা কোৱাৰ লগে লগে আহোম স্বৰ্গদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্ত্ৰণা দিছিল। যেনে শৰাইঘাট যুদ্ধৰ আগত আলাবী যিখন ৰণ হৈছিল, সেই ৰণত 10,000 অসমীয়া সৈন্য মৃত্যু হৈছিল। আৰু সেই 10,000 অসমীয়া সৈন্য যেতিয়া মৃত্যু হয়, তেতিয়া ৰজাই বহি লৈ পেলাই কৈছিল যে মোৰ পূৰ্বপুৰুষে বৈশ্যতা স্বীকাৰ কৰা নাই, মই কিয় বৈশ্যতা স্বীকাৰ কৰিম, গতিকে যুদ্ধহে কৰিব লাগিব। সেইখিনি কথা। দ্বিতীয় কথা হৈছে, এই শ্লাইডবিলাক যে দেখিছে, এই শ্লাইডবিলাক ৰজাবিলাকৰ নামৰ লগত জড়িত হয় বুলি বহুতে ক'ব খোজে। সেই কথা আগধৰি আমি যদি চাওঁ, প্ৰথম শ্লাইডখন যদি চুকাফাৰ কথা আমি ইংগিত কৰোঁ, চুকাফা, চুতেওফা, চুবিনফা, চুনখামফা, চুনখিয়াংফা, চতুফা, টাওখামতি, চুদাংফা, চুদাংফা, চুফকফা, চুচেনফা, চুহনফা, চুটিমফা, চুহুংমুং, শুক্লেংমুং, পূৰ্বৰজা, লৰাৰজা, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। এই গোটেই কথাখিনিৰ লগত জড়িত, সেইকাৰণে আমি এইটো মন্ত্ৰণা কক্ষত আছোঁ। আমি ইয়াৰ পাছত 8-কোণীয়া মন্দিৰটোৰ তাৎপৰ্যটো লংঘা হওঁ। এই যে অংশটো দেখা পাইছে, এই মন্দিৰৰ নাটঘৰ বুলি কোৱা হয়। এই পাৰ্টটো যে দেখিছে, এইটো নাটঘৰ। এই নাটঘৰক পতা হয়, এনেকৈ দুটা চালি এনেকৈ আছিল। আৰু সেই গৰ্ভগৃহ, আমি এতিয়া আহক গৰ্ভগৃহলৈ যাওঁ। কিন্তু এটা কথা, ইয়াৰ যিটো বেছ আছে দেখিছেনে, এই বেছটো হৈছে অক্টাগনেল, 8-কোণীয়াকৈ বনোৱা আছে। এই বেছটো তলৰ যিটো বেছ, এই ভিতৰলৈ সোমাই এই যে চাৰ্কলটো দেখা পাইছে, এই চাৰ্কলটোৰ এই অংশটো গৰ্ভগৃহ। ইয়াত শব্দ, ধ্বনি, ওম যদি কোৱাৰ থাকে, আমি একেলগে ওম কৰি চাওঁ। এবাৰ চাওঁ, ওমটো একবাৰ 3বাৰ শেষত খালি কথা নাপাতিব, ৰৈ দিব লাগিব ন? ঠিক আছে। আমি এতিয়া সেইকাৰণে তেওঁলোকে কৈছে অষ্টপুনাংশ তত্ত্বদিগ্গৰ বাচিত। তাৰমানে এই 8জন দেৱতাক যদি প্ৰাতঃকালত স্মৰণ কৰে, নিজৰ ডিগনিটি আৰু পাৱাৰ আঁঠুফালে বাঢ়ি যায় বুলি কোৱা হয়। এতিয়া আমি ৰাণীৰ কাৰেংলৈ যাওঁ, য'ত ৰাণীৰ এখন স্কাল্পচাৰ আছে, সেইখন চাবলৈ যাওঁ। ঠিক আছে। এইটোৱে হৈছে কাৰেং। আমি কাৰেঙত আছোঁ। এই মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল, সৰ্বমুঠ 7 মহল। ৰাজকাৰেং 7-মহলীয়া আছিল। কাৰেং মানে কি? কাৰেং ব্যৱহাৰ শব্দ, কাৰেং মানে হ'ল ৰাজপ্ৰসাদ। অঁ,
আমি যিটো কক্ষৰ পৰা চাই আছো সেই সমতল যে এই অংশটো যে দেখা পাইছে এই অংশটো শাল কাঠৰ ফুটাৰ চিন আছে এই ফুটাবিলাকৰ কাষে কাষে এনেকে হোল আছে আৰু সেই শাল কাঠৰ সিটো চাইডেও এক লানি আছে আৰু এইটো চাইডেও এক লানি আছে আৰু ইয়াকে কোৱা হয় বৰচৰা আমি বৰ্তমান বৰচৰাটো দেখি আছো আৰু সেই অংশটো যে দেখিছে সেইটো হৈছে ন্যায় সোধা ফুকন চৰা আৰু সেই পিলাৰকেইটা দেখিছে একে ৰাতিৰ ভিতৰতে এটা ৰাণীয়ে ৰজাক যে বৈ দিছিল সেই পৰিঘটনাৰ লগত সাক্ষী হিচাপে সেইডোখৰ জেগা পৰিচিত হৈ আছে এই বৰচৰাটো এটা বৈশিষ্ট্যটো কৈ দিছোঁ কবি শেখৰ ভট্টাচাৰ্য হৰিবংশ পদ নামৰ কাব্যখন এই বৰচৰাতে পাঠ কৰিছিল অৰ্থাৎ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজসভাৰ কবি কোন আছিল বুলি যদি কয় সেইটো পিৰিয়ডত 1751 to 69 সেই পিৰিয়ডটোত ৰাজসভাৰ কবি আছিল কবি শেখৰ ভট্টাচাৰ্য তেওঁ অসমীয়া সাহিত্যলৈ এটা অৱদান আগবঢ়াই গৈছে সেই অৱদানৰ যি মানে কথাটো মই কৈ দিছোঁ তেওঁক কবি শিৰোমণি বুলিও কোৱা হয় আৰু সেইকাৰণে স্বৰ্গদেউ ৰাজেশ্বৰ আহোম স্বৰ্গদেউসকলৰ ভিতৰত কোনজন স্বৰ্গদেউ কবি শিৰোমণি বুলি যদি কোৱা হয় তেতিয়া কিন্তু ৰাজেশ্বৰ সিংহ আহিব কাৰণ ৰাজেশ্বৰ সিংহই বহু ৰাগ ৰচনা কৰি থৈ গৈছে তাত এটা পংক্তি মই কৈ দিছোঁ শাৰদ পূৰ্ণিমা হিমকৰ বদনী এনেকুৱা ধৰণৰ কাব্য মানে এতিয়াও পোৱা যায় দ্বিতীয় কথা এই ঘৰটো কি দি বনোৱা হৈছে প্ৰথম এই ঘৰটো যে দেখিছে এই ঘৰটো আমি সকলোৱে জানো মাটিমাহ হাঁহ কণী বৰা চাউল শিলিখাৰ কোলা পানী বেলৰ আঠা শণ তাৰ পৰা বৰালি মাছ শণটো এটা বিশেষ বস্তু হয় আৰু শামুক চূণ এইবিলাক দি এইবিলাক বস্তু বনোৱা হৈছে কিন্তু এটা কথা কি গম পাইছেনে যদি আপোনালোকে ভাবি কি আছে গম পাইছেনে মাটিমাহ গুৰ মেথি বেল শিলিখা চূণ সেইবিলাক ডাইৰেক্ট সানি পেলাই যদি বনাইছে বুলি ভাবি আছে কিন্তু ভুল প্ৰচেছটো আছে নেকি জানে নেকি প্ৰচেছ আছে কাৰণ আমি যদি মাটিমাহ গুৰ মেথি ডাইৰেক্ট সানি যদি এইটো প্ৰেছ কৰিছে বুলি ভাবে কিন্তু সেইটো কথা নহয় তেতিয়াহ'লে কথাটো কি কথাটো হৈছে কি মাটিমাহ গেলাই থয় মেথি গেলোৱা হয় গুৰ গেলোৱা হয় তাৰপিছত বৰা চাউল গেলোৱা হয় তাৰপিছত বেল গেলোৱা হয় আৰু মেথি মাটিমাহ এই সকলো গেলোৱাৰ যিটো লেয়াৰ পানী তাৰ লগত এটা অনুপাত কৰা হয় সেই লেয়াৰ পানীটোৰ লগত শামুক চূণ এটা সময়ত অসমীয়া মানে শামুক পুৰি চূণ খাইছিল চুনা শামুক বুলি কয় সেই শামুক চূণৰ কম্প'জটো আৰু সেই লেয়াৰ পানীৰ লগত চুৰকিখিনি গুটি পেলাই এই কম্প'জটো কৰা হৈছে সেইকাৰণে এইটো 1000 বছৰলৈকে একো নহয় এইবিলাক স্নেল চেলছ দেখিছেনে এইবিলাক শামুকৰ বাকলি এইবিলাক যে শামুকত কেলছিয়াম থাকে সেই কেলছিয়াম বা চূণশিল সেই চূণৰ পৰা এতিয়া চিমেণ্ট প্ৰস্তুত কৰা হয় গতিকে কৈছেনে মেইন হেৰিখিনি বস্তু একেটাই সেই আমি এতিয়া ডাইৰেক্ট পানী দিয়ে চিমেণ্টত সেইটো সময়ত ডাইৰেক্ট পানী নহয় মাটিমাহ গুৰ মেথি বেল শিলিখা চূণ গেলাই পেলাই যিটো লেয়াৰ পানী ওলায় সেইটো দিয়ে আৰু সেই কম্প'জটো সেইকাৰণে চিমেণ্টৰ বয়সতকৈ বেছি আয়ু বেছি এতিয়াও এই ডিপাৰ্টমেণ্টে সেই একেটা পদ্ধতিয়ে কৰে সম্পূৰ্ণ একে কৰিব পৰা নাই প্ৰায় মাটিমাহ গেলাই থয় গুৰ গেলাই থয় কিন্তু ডাইৰেক্ট চূণ গুটি পেলাই চুৰকি দি পেলাই প্লাষ্টাৰ কৰে এইটো আচলতে নেচাৰেল আছিলে আগৰটো নেচাৰেল এতিয়াতো গুৰটো গেলাই থয় মেথি দানি সি পিনে গেলাই থয় তাৰপৰা চূণ গেলাই থোৱা হয় তাৰ লগত সেইকেইটা গেলোৱা বস্তুখিনিৰ লগত ডাইৰেক্ট ৰ মেটেৰিয়েলখিনি নহয় সেই পানীখিনি উঠাই আনি চূণ দি পেলাই চুৰকি দিলে এতিয়া প্লাষ্টাৰিং কৰে সেইটো এতিয়া চিমেণ্ট নামায় হয় নেকি এইটো লেয়াৰত আছে মাৰি থৈছে দিছে নাই এইটো বগা যে হৈ আছে বেল শিলিখা চূণ সেইটো চাবলৈ যাব লাগিব আমি যাম নহয় এই বস্তুটো চাওক এই যে বস্তুটো দেখিছে এইখন যিগৰাকী ৰাণী আছিল মানে কুৰংগনয়নী হেৰি বুলি কোৱা হয় আৰু এইবিলাক হৈছে স্নেল চেলছ আৰু এই যে খোপাটো যে দেখিছে এই খোপাটো হৈছে উধানীয়া খোপা আপুনি যদি অসমীয়া মানুহৰ উধানীয়া খোপাটো কেনেকুৱা আছিল ৰজাগুৰীয়া মানুহে বান্ধিছিল এইটো 1 2 3 ষ্টাইল দেখিছেনে মণিপুৰৰ ৰাণীৰ শুৱনি কথাখিনি চাওঁ আহক মণিপুৰৰ ৰাণীৰ শুৱনি কথা আমি উঠি অহাটো এইটো নাছিল জানো হয় আকৌ আমি আহিছোঁ বহুত দ আমি নামি যাম এতিয়া তললৈ এইবিলাক কি হয় এইবিলাকৰ নাম কি এইবিলাকক দেৱপুষ্প বুলি কোৱা হয় এতিয়া যদি সোধে দেৱপুষ্পৰ ৰিজন কি ক'লো হয় এতিয়া ৰিজন কি নহয় নে নহয় একেবাৰে কাটি কৰি যদি মাৰি চাই এই তলৰ ইয়াত দুটা পাৰ্ট আছে ওপৰৰ পাৰ্ট বেলেগ ডিজাইন আৰু তলৰ পাৰ্ট ডিজাইন আছে এই তলৰ পাৰ্টটো এখন ওপৰৰ পাৰ্ট দিয়ক তলৰটো আপুনি এনেকৈ কল্পনা কৰক এখন শৰাই ফুল দিলে আপুনি দূৰৰ পৰা যদি এনেকৈ চাই থাকে ফুল দিলে পোষ্ট কৰিলে ফুল দিলে যদি ফুল দিয়ে এই কুচটো সৃষ্টি হয়
সেইকাৰণে দেৱতাৰ কাৰণে সেইখিনি দিয়া হয় সেইকাৰণে দেৱপুষ্ট আৰু সেইকাৰণে এই পৰিস্থিতিটো তেনেকৈ বনাই গোটেইখিনি স্কাল্পচাৰ মূৰ্তিবিলাক হ'ব যদি এনেকৈ হল থাকে তেতিয়াহ'লে মিঠাতেলৰ ডাঙৰ কি থাকিব মিঠাতেলৰ চাকি মিঠাতেলৰ চাকি অঁ ওপৰত যদি মানে হোলটো থাকে মিঠাতেলৰ চাকি মানে তাৰ সেইটো ওলাই যাব কাৰণে এই অংশটো দেখা পাইছে এই যিটো কালাৰ এই কালাৰটো হৈছে হেঙুল হাইতাল হেঙুল হাইতাল আমি আমাৰ যে হেঙুল হাইতাল ৰাস্তা জনো হেঙুল হাইতাল আৰু দ্বিতীয় কথাটো হেঙুল হাইতাল আৰু এই ওপৰৰ যে এই ওপৰৰ যিটো অংশ দেখা পাইছে এইটো হৈছে ইনভাৰ্টেড বুট এখন নাও লুটিয়াই থোৱা চেপত বস্তুটো বনোৱা হৈছে তাৰ যিটো এটা ছিগনিফিকেণ্ট আৰু এইটো হৈছে কুৰংগনয়নী কোন আছিল বুলি যদি প্ৰশ্ন কৰে মণিপুৰৰ জয়সিংহ ৰজাৰ জীয়েক আছে তেওঁ আৰু এটা নাম আছে তেওঁৰ লগত অহা মানুহখিনি ইয়াৰ পৰা নাতি দূৰত অৰ্থাৎ অলপ দূৰত কেই কিলোমিটাৰ দূৰত এডোখৰ ঠাই আছে ইখনমুখৰ ফালে সেইখন মংগলো বুলি কোৱা হয় কাৰণ অসমীয়া মানুহে মণিপুৰী মানুহক মেখেলি বা মংগলো বুলি কৈছে কাৰণ কিয়নো কুৰংগনয়নীক বেয়া কৰিবলগা আছিল মণিপুৰক বাৰ্মিজসকলে আক্ৰমণ কৰিছিল সেই মানৰ সৈন্যসকলক আক্ৰমণৰ প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাজেশ্বৰ সিংহৰ সহায় বিচাৰিছিল ইয়াৰ পৰা সৈন্যদল গৈ যিটো মানে তালৈ গ'ল কিন্তু যিটো ৰাস্তাই গৈছিল সেইটো ৰাস্তা কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ যিটো দিশ নিৰ্ণয় মানে যিটো ৰাস্তা ভুল হৈছিল আৰু সেই ভুলৰ ফলত কিন্তু ইপিনে মণিপুৰত ভাবিলে মানৰ সৈন্যসকলে অসমীয়া সৈন্যসকল গৈছে গতিকে বিনা যুদ্ধে গুচি গৈছিল কাৰণে এইসকলে হাবি বা লতা কাটি থাকিব লগা হৈছিল সেইকাৰণে তাক হিষ্ট্ৰীয়ে লতা কাটাৰ বুলি কোৱা হয় আৰু তাৰ স্বৰূপে কুৰংগনয়নীক ৰাজেশ্বৰ সিংহ আৰু সেইটো আমি বৰ্তমান সেইকাৰণে কৈছোঁ পুৰণি কথাত বৰ্তমান উপস্থিত এতিয়া এইপিনেদি আমি কুৰংগৰ কি অংশটো চাব চবে যাব নালাগে বৰ্তমান বন্ধ কৰি থোৱা আছে কিমান দূৰ খান্দিলে এইটো একচুৱেলি সুৰংগৰ লগত ইটো চাইডৰ পৰা দুৱাৰ সংযোগ হৈ আছে মই সিফালৰ পৰা দেখাই দিম বাৰু তো ইয়াত দুটা সুৰংগ এটা গৈ আছে 2.5 কিলোমিটাৰ এটা গৈ আছে 16 কিলোমিটাৰ এইটোতো পিছত ভঙা হয় সংযোগ হৈছে দিখো ন এইটোতো ভঙা হয় এই বস্তুটো হোলটো ইটো চাইডৰ পৰাহে আছে এইটো স্কোৱাৰ টাইপ আছিল বুজিছেনে সিটো চাইডৰ পৰা যিটো অংশ সোমাই আছে তাৰ তলৰ পৰাহে দিখৌ নদীলৈ গৈ আছে দিখৌৰ যিটো আৰ্কলজিকেল যুগ হয় তো প্ৰায় 2.5 কিলোমিটাৰ আৰু সেই তাত ইয়াত যদি শত্ৰুৱে আক্ৰমণ কৰে তেতিয়া এইপিনেদি ৰজাই যাব পাৰিব ঠিক তেনেকৈ গড়গাঁৱলৈ যাব পৰা ব্যৱস্থা আছে সেইটো 16 কিলোমিটাৰ এইটো এটা কৰিডৰ মানে বাৰাণ্ডা এইটো গ্ৰাউণ্ডত আহি গ'ল ন আমি গ্ৰাউণ্ডলৈ আহিব ৰ'বচোন দে পকাই থকা নিচিনা লাগিছে একে জেগাতে মানে গম পাইছোঁ হেৰি হ'ল এইটো তলটো খালী আছে খালী আছে সেইকাৰণে ইয়াৰ পৰা এই শব্দৰ কাৰণে কয় নহয় ইয়াতে মাৰিলে টিপা গড়গাঁও বোলে গড়গাঁও পালেগৈ শিপা আৰু এইটো চৌচালি মানে তাৰমানে এখন দুখন তিনিখন চাৰি চলি চৌচালি বুলি কোৱা আমি যে আচল তলাতলটো দেখাই নাই নহয় চাওঁ আমি যিটো অংশত উপস্থিত হৈ আছোঁ এই অংশটো এটা কাৰেঙৰ পাৰ্ট দেখিছে এই অংশটো সেই তালৈকে সন্নিৱিষ্ট হৈ আছিল সেই ৱালখনলৈকে সন্নিৱিষ্ট হৈ আছিল আৰু এই অংশটো অৰ্থাৎ মাটিৰ ওপৰত আছিল 4 মহল আৰু এই অংশটো ভূমিকম্পত ভাগিলে বুলি কোৱা হয় আৰু এইটো আমাৰ হেৰি থাকি গৈছে পাৰ্টটো আৰু আমি সিফালৰ পৰা চালে এটা ছিগনিফিকেণ্ট দেখা পাওঁ যে তলত যে মহল আছে এতিয়া আমি এইটো চাইডলৈ সোমাই আহিছোঁ সেইটো কথাৰ লগত এইটো সংগত হৈ আছে এই বস্তুটো দেখিছেনে ইয়াৰ পৰা চাই থাকিলে সেই ৱালখন দেখাত শেষ যেন লাগি থাকে হয়নে নহয় কিন্তু শেষ নহয় ঠিক তেনেকৈ এইপিনে চাওক সেই ৱালখন দেখিছে তেওঁলোক যে কৈ আছে সেই ৱালখন দেখাত শেষ যেন লাগি থাকে কিন্তু শেষ নহয় আৰু এটা কথা আপুনি প্ৰশ্ন কৰিছিলে ইয়াৰ দুৱাৰবিলাক কিয় চাকে হয় নহয় তাৰ আপুনি চাওক বৰ্ড
ইয়াত আহিলে সদায় নকফি হ'ব কাৰণ ৰজা ঘৰলৈ আহিলে আপুনি আপোনাৰ সেইটো নকফি ৰজাক সন্মান জনাব সিটো আবৈ লাগিব সিটো আপুনি দুৱাই ৰাখিব লাগিব কাৰণ সিটোৱে শাসন সেই কথাখিনি আৰু লওঁ কিন্তু বহুতে কয় আহোম মানুহবিলাক চাপৰ আছিল আমি এতিয়া চৰাইদেউত মৈদাম খনন কৰাৰ কাৰ্য হৈছে চৰাইদেউত মানুহ বহুতে প্ৰশ্ন কৰে খনন কৰি কি পালে স্কেলটন পোৱা গৈছে স্কেলটন যিটো পোৱা গৈছে 5টা স্কেলটন পোৱা গৈছে 5টা স্কেলটনৰ এটা মৈদামত লাওখোলাবিলাক ইমানেই ডাঙৰ নহয় আপোনাৰ হাতৰ মুঠিটো 2টা মুঠিৰ মুখত সোমাই যাব একদম দ্বিতীয় কথাটো হৈছে কি সেই 5টা স্কেলটনৰ ভিতৰত এজনহে জেন্স বাকী 4গৰাকী লেডি আৰু যিজন জেন্স সেইজনৰ বয়স বেছি আৰু বাকী যি 4গৰাকী মানে বয়স কম তেওঁলোক 20 বছৰ 21 বছৰ DNA টেষ্ট কৰি গম পাইছে সেইখিনি লিগিৰা বুলি ধৰা আছে এটা কথা চাওক ৰজাই বুৰঞ্জীত উল্লেখ কৰিছে যে যেতিয়া মৈদাম দিয়া হয় কিমান বস্তু দিয়া হৈছিল আৰু লিগিৰাকো মানে দিয়া হৈছিল সেই স্কেলটনবিলাকৰ পৰা গম পোৱা গৈছে আৰু তেওঁলোকৰ স্কেলটনবিলাকৰ জোখ মাখ কৰিলে গম পাব বহুত ডাঙৰ ইয়াতে তলত মহল আছে আৰু কিবা এভিডেন্স আছে সদায় আমি এতিয়া ইমানখিনি চাই আছো তলত 3 মহল আছে তলত 3 মহল হ'লে কিছুমান খুব থাকি যায় হয় নাই সেইখিনি কথা আমি আপোনাক এইটো কি বস্তু শিৱৰ আস্থান আছে ইয়াত মানে পূজা পাতল হয় শিৱলিংগ কিন্তু ইয়াত এটা কথা দেখা যায় যে শিৱসাগৰত আপুনি শিৱদৌলটো যদি চাই গৰ্ভগৃহ দেখা পাব মানে লিংগভাগ উল্টা হৈ আছে বুলি কোৱা হয় কথা কৈছে গৰ্ভগৃহ দেখা পোৱা ঠিক তেনেকৈ তাৰ পানী বেলপাত হওক গাখীৰ হওক যাৰ লগে বৰপুখুৰীলৈ যায় পানীৰ লগত সংযোগ আছে এতিয়া আমি এই কথাটোলৈ আহিছোঁ এইবিলাক শাল কাঠৰ খুঁটাৰ চিন দেই এইটো খুঁটাৰ চিন হয় এইটো ক'বা এইটো বস্তু এই যে বস্তুটো দেখা পাইছে দেখিছেনে এইখন এখন মানে সৰু যিটো উইণ্ড'ত দেখা পাই আছে পেৰেলেলি ওপৰলৈ গৈ আছে দেখিছিলে হয়নে ইয়াৰ ভিতৰত কি আছে আমি সোমাই আহিলে ষ্টেপবিলাক আছে হয়নে নেক্সট আমি এইখনলৈ যদি চাওঁ এনেকৈ পেৰেলেলি ওপৰলৈ গৈ আছে দেখিছেনে তাৰ ভিতৰত কি আছে ষ্টেপবিলাক গৈ আছে চিৰিটো আছে মানে চিৰিটো গৈ আছে জেমেট্ৰিকেলি এইখিনি ওপৰলৈ যদি গৈ আছে সেই হোলটোতে কি ছিগনিফিকেণ্ট দি আছে তললৈ ষ্টেপ গৈ থকা দেখা আছে হয়নে সেই যিটো জেমেট্ৰিকেলি যিটো ছিগনিফিকেণ্ট তললৈ যদি সেইখিনি দিয়া থাকে সেই ৱালখন যে দেখিছা সেই ৱালখন আৰু যে আছিল তললৈ পাৰ্ট সেই কথাটো ছিগনিফিকেণ্ট নিশ্চিত হ'ব পাৰি মানে আৰ্কিটেকচাৰবিলাকৰ যেনেকৈ ইটা চটা ভাগিলে সেই ভগা চয়নটো লগ লগাই এইটো ভগা হয়নে নহয় এনেকৈ সংযোগ কৰি দিয়াৰ লগে লগে খাপ খাই যাব হয়নে নহয় ঠিক তেনেকৈ বহুতে কয় ইয়াতো দেখোন খোলা দুৱাৰ খোলা নাই আমি কিছু দুৱাৰ আছিল যদি প্ৰথমত যদি চাওঁ দুৱাৰ আছিল যদি ইয়াততো লগাব লাগিব কেনেকৈ লগাইছিল এইবিলাক চৌকাঠ এইটো কাঠটো সোমাই দিছে এইটো চক মাৰি দিছে চৌকাঠ এইটো বাটা হয় চৌকাঠ যদি এইপিনে আছে সিপিনে আছে নে চব আছে তেতিয়াহ'লে কাঠৰ কথা আছে এতিয়া আপুনি কিতাপত যদি বিচাৰি চায় মণিৰাম দেৱানৰ টোকাত কাৰেঙত মানে পুখুৰীৰ পাৰত বহু ধৰণৰ মানে দুৱাৰ অৰ্থাৎ কেনেকুৱা ধৰণৰ আছিল তাত লিখনিত গম পোৱা যায় যেনেকৈ আমাৰ কামাখ্যা মন্দিৰৰ দুৱাৰ আছে তেনেকুৱা ধৰণৰ দুৱাৰ পুখুৰীত পানীত ডুব গৈ আছে বুলি এই আৰু সংৰক্ষণ কৰিব লাগে বুলি চিঠি লিখিছিল সেই সময়ত ব্ৰিটিছ চাহাব তেতিয়া এইটো কাৰিকৰ কিন্তু মানিব লাগিব 12,000 পাইকে 1 বছৰত কমপ্লিট কৰিছিল বুলি কোৱা হয় আৰু 12,000 পাইক পাইক মানে এটা পাইকত বহুত থাকিব পাৰে বহুত সংখ্যা থাকিব পাৰে 12,000 পাইকে 1 বছৰত কৰিছিল বুলি কোৱা হয় এইখন হৈছে বেজখাল এইখন হৈছে বেজখাল এইখন বাহিৰঘৰ মাজঘৰ ভিতৰঘৰ এইখন হৈছে ভিতৰঘৰ দেৱাল হয় এইখিনি বস্তু প্ৰটেকশ্যনৰ কাৰণে লগাই থৈছে মানে ফুটা আছে ফুটা আছে তাতে বস্তুটো নষ্ট নহয় আৰু ইয়াৰ তলত যে মহল আছে আৰু এটা এভিডেঞ্চ আছে তলৰ সেইটো যেনিবা ওপৰ আছে এই ৰূপখন দেখিছেনে এই ছিগনিফিকেণ্টটো কি ইংগিত দি আছে এই ঘাঁহখিনি গুচাই দিলে এই ঘাঁহখিনি
এই যে ৱালখন যে এনেকৈ যে শ্বৰ্টখন যে এনেকৈ আহি আছে সেইটো কথা অনুমান কৰা যায় আৰু সেইখন এনচিয়েণ্ট দেৱাল ছিগনিফিকেণ্ট হৈ আছে সেইখন যে দেখিছেনে এইখন ভাগিলে সেইখন আৰু এই চাপৰখনো নেকি এইখন এনচিয়েণ্ট দেৱাল এতিয়া এই বেকৰখন মানে পিছত বনাই দিয়ে প্ৰটেকশ্যনৰ কাৰণে তাৰমানে কাৰেংটো বাঁহীগড় মাজগড় ভিতৰগড় সেই গড়ৰ ভিতৰতহে আছে গড় খাৱৈ আছে গড়ৰ বাহিৰত আৰু এণ্ট্ৰি হ'বৰ কাৰণে 3খন দুৱাৰ আছে যদি মৃত্যু হয় তেওঁলোকে অন্য সেই 3খন দুৱাৰে নাযায় যেনেকৈ বৰদুৱাৰ ৰজা ৰাণী উচ্চপদস্থ বিষয়া আহে 9 দুৱাৰ তাৰমানে নিউ পাৰ্চন কোনোবা যদি বৈদেশিক ব্যক্তি আহে আৰু পানী দুৱাৰ মহিলাসকলৰ কাৰণে যদি মৃত্যু হয় গোপন দুৱাৰ গড়ৰ কাষেদি আছে সেইখনেদি যায় আৰু তৃতীয় কথাটো হৈছে কি আহোম স্বৰ্গদেউসকলে প্ৰায় এই ৰাজধানীবিলাক অকণমান য'ত দ ঠাই হয় তাত চিলেকশ্যন কৰে কাৰণটো তাত সমাধি নাথাকে কাৰণ তলত যে সেই মাটিটো যে মানে বহুত আছে আৰু দ্বিতীয় কথাটো হৈছে এই মাটিডোখৰ আৰ্থকুইক বাহিৰত পৰা যিটো আৰ্থকুইক ভূমিকম্প প্ৰটেকশ্যন কৌশল আছে তাৰমানে বাহিৰত যদি 7.5 ৰিক্টাৰ স্কেল হ'ব গড়ৰ ভিতৰত কমি যায় কাৰণ এই মাটিখিনি বাহিৰৰ মাটিৰ কানেকশ্যনৰ যিটো হোল আছে সদায় কম্পন চিধাহে আহে হয় নে টান বস্তু হ'লে সোনকালে লৰাব সেই যিটো গড় খাৱৈ আছে সেইডোখৰ পোৱাৰ লগে লগে তললৈ গুচি যায় সেই কোমল মাটিখিনি এই মাটিখিনি যে ভাগ কৰি থৈছে মানে কম্পনটো কম হয় মানে বহুত চাইণ্টিফিক হয় আমি ৰাজভৱনৰ ফাললৈ যাওঁ এখন অপটিকেল ইলিউশ্যন আছে সেইখন চাব লাগি আছে হয়নে নহয় কিন্তু আমি গৈ পালে সেইখন শেষ নহয় তাৰমানে শেষৰ তলি শেষৰ অংশ তলা সেইটো যে লাগি আছে কিন্তু আপুনি গৈ শেষ পালেগৈ জানো নহয় শেষৰ তলাটো নোপোৱা বা শেষৰ তলিটো নোপোৱাৰ কাৰণে শেষৰ অংশটো নোপোৱাৰ কাৰণে তলা নলা বুজি নোপোৱাৰ কাৰণে তলা তল তাৰ পাছতো তল আছে শব্দটোকে বিশ্লেষণ কৰিলে বহু কথা আহি যায় আৰু ইয়াত এইবিলাক কি ষ্ট'ন কিষ্টন মানে এইটো চাওক আমি ইটাটো সদায় এনেকৈ আছে বুলি ভাবি আছোঁ নহয় এই বস্তু ইটাটো এনেকৈহে আছে এইটো যেতিয়া এইপিনে ষ্টেট হৈ যাব এইটো কমানে এটা কি ষ্ট'ন হয় এইটো লগ হয় ইয়াত তেনেকৈ এটা লগ আছে এই কি ষ্ট'ন কম্প'জটো লক ছিষ্টেমটোত দুইটা প্ৰেছাৰাইজ হৈ এই আৰ্কিটেকচাৰটো ৰৈ আছে এই ৱালখন নাইকে এইটো কি হয় সেইটোৰ ওপৰত শাল কাঠৰ খুটা আছে সেইটোৰ ওপৰত শাল কাঠৰ খুটা আছে সেইটো খুটাৰ চিনে হয় খুটাটো যাতে তললৈ গুচি নাহে তাত সেইটো হ'ল আছে না এইটো কথা ক'বলৈ যোৱাৰ লগে লগে এটা কথা ক'ব লাগিব এই জেগাটো এই বনখিনিৰ তলত কিছুমান শাল কাঠ খুটাৰ চিন আছে এইটো এনেকৈ যদি চাই এইটো খুটাৰ চিন আছে সেইপিনে এনেকৈ খুটাৰ চিন আছে অৰ্থাৎ ৰজা ঘৰত যেনেকৈ ৰজা ৰাজঅভিষেক হয় শিঙৰি ঘৰ হুলুং ঘৰ পানী ঘৰ অকল যে এই কনষ্ট্ৰাকশ্যনটোৱে নহয় ইয়াত কাঠৰ ঘৰ আছিল শিঙৰি ঘৰ আছিল আৰু ইয়াৰ পৰা উঠিলে শিঙৰি ঘৰত উঠিলে ৰংপুৰৰ শিঙৰি ঘৰত তলাতল ঘৰ শিঙৰি ঘৰত উঠিলে ৰংঘৰটো দেখা পোৱা যায় ইয়াৰ পোনে পোনে যদি আপুনি ওপৰলৈ চাই কিয় ৰংঘৰ দেখে সেই হিষ্ট্ৰী বৰ্ণনামূলকবিলাক যদি প্ৰেক্টিকেল কৰি চায় আৰু এইবিলাকত স্থানবিলাক তেওঁলোকে মানে উলিয়াই ল'ব পাৰিব কোনটো স্থানত ফুলনি বাৰী আছিল কোনটো স্থানত বৰদুৱাৰৰ পৰা 4 হাত পূবলৈ গ'লে বা দক্ষিণলৈ গ'লে কি পোৱা যায় তেনেকৈ সুন্দৰ বৰ্ণনা আছে এতিয়া আমি ইলুশ্যন চাব প্ৰথমখন আছে ৰাজভঁৰাল গন্ধীয়া বৰাৰ ভঁৰাল বুলি কোৱা হয় আৰু দ্বিতীয়টো অংশটো আমি ওচৰলৈ গৈ চাম খান্দিছিলে এইটো এখন বনপৰীক্ষা আছে ভিতৰৰ ফাললৈ খান্দিছিলে মোৰ ভাগ্য আছিল অলপ সোমাবলৈ পাইছিল ভিতৰৰ ফাললৈ আৰু এইটো মানে ইটা আৰু মানে আপোনাৰ লঠীয়া শিল আৰু মানে পুট খাই থকা এটা অংশ হিচাপে ইয়াত দেখা পোৱা যায় আৰু বহু খান্দিব নোৱাৰিলে এইটো খান্দিলে গোটেই ঘৰটো ডেমেজ হৈ পৰিব আৰু বিভিন্ন কাৰণত বন্ধ কৰি ৰাখিলে এই ভিতৰৰ পাৰ্টটো বহুত এই পাৰ্টটোত কিবা এটা কি আছে মানে এইটো একচুৱেলি হিষ্ট্ৰীক সুধিলে কয় ৰাজভঁৰাল আৰু বহু সময়ত এই অংশটোক বাহিৰ ফালৰ পৰা কিবা বস্তু দি মানে এইটো ফিল আপ কৰি পেলাই অলপ ফিল আপ কৰি পেলাই মেইন অংশটো ক্ল'জ কৰি থৈ বিভিন্ন সময়ত গৈছে বুলি ধাৰণা কৰা হয় খননত তেনেকুৱাই কিছু কথা গম পোৱা হয় এতিয়া আমাৰ মেইন তলাতল ঘৰৰ মেইন বস্তু বুলি কেনে কৈছোঁ
বেছি এটা কৌশল যিটো কৌশল মানে দেখিলে এটা ভাৱ হয় সেই সময়ত এনেকুৱা ধৰণৰ কথাও সংযোগ হৈ আছে সেই গেপটো ইয়াৰ পৰা যদি চাই থাকে এজন মানুহ পৰকি পাৰ হৈ যাব পাৰিম যেন লাগে আমাৰ নিচিনা স্বাস্থ্য আৰামত পাৰ হৈ যাব পাৰিম যেন লাগে হয়নে নহয় ওচৰৰ পৰা চাওঁচোন মই যোগ কৰি দিছোঁ মাত্ৰ 8 এই অংকটো কিন্তু তাৰ পৰা চাওঁতে লাহেকৈ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগিছে চকীয়া লাহে লাহে ভৰিটোৱে পাৰ নহয় এতিয়া কথাটো হৈছে কি ইলিউজন সেই সময়ত আৰ্কিটেক্সাৰ দেখা পোৱা গৈছে তলাতল ঘৰ এই ইলিউজনটো কি কাৰণে ৰখা হৈছে বা কি কাৰণে কৰিছিলে এইকাৰণে কৰা হৈছিল ৰাজমহল আছে আমি যদি এইডোখৰ পৰা যদি চাওঁ মানুহক ঠগিবৰ কাৰণে এইফালে দৰ্জাখন আছে ফটকৈ অঁতৰাই পেলাই গুচি যাব পাৰিম যেন লাগিব সেই বস্তুটো ইয়াৰ পৰা যদি চাই থাকে আমি সেইফালে গ'লে ডিষ্টেঞ্চটো বেছি দেখায় হয় নে নহয় গতিকে আমি শ্বৰ্টকাটকৈ এইপিনে গৈ কোনোবাই নেদেখাকৈ এইপিনে যদি ব্যক্তিজন যাবলৈ এনেকৈ যায় তেতিয়া গৈ গম পাব যে সেইটো ঠগিবই নোৱাৰে তেতিয়া মই ভাবিম বা ইয়াত থকা মানুহে ভাবিব যে এই মানুহজন অচিনাকি মানুহ কাৰণ আগতে অহা নাই কিজানি গুপ্তচৰ নেকি তেওঁ সন্দেহ আৱৰ্তনত তেওঁক সোধা পোছা কৰিব পাৰে সন্দেহৰ আৱৰ্তনত যদি আপুনি কেনেকুৱা ধৰণৰ হয় সেই কথা ধৰা পেলাব পাৰে সেই কথাবিলাক ইয়াৰ লগত জড়িত হয় আহোম ৰজাৰ দিমাগ তলাতল ঘৰলৈ আহিলে মূল ষ্টেপেৰে যদি উঠি আহে প্ৰথম অংশ কি বুলি কোৱা হয় তাৰ এটা ইংগিত মই দাঙি ধৰিছোঁ এই অংশক টাংকক বুলি কোৱা হয় টাংকক টাই ভাষাৰ শব্দ হয় টাংকক শব্দটো যদি আমি পৰিঘটনাটো যদি ভালদৰে শব্দটো বিশ্লেষণ কৰি ইয়াত যদি চাওঁ এইডোখৰ আহকচোন এই যে যিটো ভিউ দেখা পাই আছে দেখিছেনে এই যিটো ভিউ দেখা পাই আছে এই ভিউটো এইটো এটা 2 3 4 5 6 7 8 ফুটা এনেকে থোৱা কথা হৈছেনে চাওকচোন অলপ ৰাউণ্ড টাইপ এনেকে ধেনু ভিৰিয়াকৈ টুকুটো থোৱা আছে চব ধেনু ভিৰিয়া অৰ্থাৎ ধেনুৰ লগত টংকাৰ টাংকৰ মানে ইয়াত ৰজা ৰোৱা মানে গতি সাৱধান কোনফালে যাব পাৰে দিন তেনেকুৱা পৰিঘটনাৰ লগত জড়িত কিন্তু আজিহে এইটো অপেন দেখিছোঁ হয়নে নহয় শাল কাঠৰ খুঁটা দি পেলাই ওপৰত এনেকৈ খাই এইটো হৈছে ডেকাচৰা আমি স্বৰ্গদেউ ডেকাচৰাত উঠি আছোঁ আমাৰ যদি কিবা বিচাৰ আছে সেই সময়ত যদি হ'লহেঁতেন আমি ন্যায় সদা ফুকনক জনাব লাগিলেহেঁতেন এইপিনে আছে ন্যায় সদা ফুকন চৰা আৰু ইয়াতেই বৰচৰা এই ওপৰ ষ্টেপটোক কয় সেই ওখ যিটো অংশ আছিল সেইটো হৈছে বৰচৰা যদি সেই সময়ত হ'লোহেঁতেন আমি এতিয়া বিচাৰ দিব পাৰিলোহেঁতেন নিশ্চয় তলাতল ঘৰ চাৰিওফালে আৰু এইটো ন্যায় সদা ফুকন চৰা ডেকাচৰাটো মানে কি হয় এইটো পাব্লিকৰ কাৰণে মানে কোনোবা আহিলে কিবা ডেকাচৰাত সাধাৰণতে সেই সময়ত সেই ডেকা ব্যক্তিসকলক লৈ পেলাই এই চৰাটো শোভাবৰ্ধিত হৈ থাকে আপোনাৰ কথা প্ৰথমে কাক ক'ব লাগিব এইসকলক ক'ব লাগিব এইসকলেহে সেইসকলক ক'ব সেইসকলেহে আপোনাৰ পৰিঘটনাটো লৈ যাব আৰু সেইটোৱেই হৈছে কাৰেং চাৰিওফালে আছে গড় আৰু চাৰিওফালে আছে গড়খাও তলাতল ঘৰ 1751 to 69 ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত বনোৱা হৈছিল মাটিৰ ওপৰত আছে 4 মহল মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল এইখন এখন ৰাজধানী আছিল আৰু এই ৰাজধানীখনৰ নাম ৰংপুৰ আৰু সেইকাৰণে শিৱসাগৰৰ পুৰণি নাম হৈছে ৰংপুৰ হয় নহয় ৰংপুৰীয়া ডেকা নিশ্চয় ধন্যবাদ